ব'লা ইমান দেৰি কৰিলা যে মই উঠোনৰ পৰা ৰৈ আছোঁ। এই বেছি দেৰি হোৱা নাই এতিয়া দেৰি কৰিব নালাগে ব'লা। মই কিন্তু বজাৰ অলপ কৰিব আছে দেই, বজাৰ কৰি দিব লাগিব। হ'ব ব'লাচোন এতিয়া। আজি বজাৰ অলপ কৰি দিব লাগিব সৰহকৈ। কি কৰি আছা? আহা আকৌ সোনকালে। কোৱা এতিয়া। তুমি বিয়াখনৰ কথা কি ভাবিছা? মানুহজনীক কেতিয়া ডিভোৰ্চ দিবা? এই ৰোৱা আকৌ ইমান জল্দি এইবোৰ কাম কৰিব নোৱাৰি নহয়। নহ'লে কি এনেকৈ কৰি ফুৰিম নেকি? হ'ব নহয়, অলপ ধৈৰ্য ধৰা। কিমান আৰু ধৈৰ্য ধৰিম আৰু। বোলে তুমি কিবা বজাৰ কৰিম বুলি কৈছিলা নহয়, ব'লা বজাৰ কৰি লোৱাগে। ব'লা। মানুহজন যে আজিকালি ইমান দেৰিকৈ আহিব ধৰিছে, কিনো হৈছে মোক ভালকৈ নামাতাও হৈছে। বৰণে কৈছিলে তেওঁ ছোৱালী ভাল পাইছে নতুনকৈ। যদি সঁচা হয় মোৰ বাৰু কি হ'ব? ইমান দেৰিলৈকে হোৱা নাই যে কি কৰি আছে ইয়াত? আপোনালৈ ৰৈ আছোঁ, ইমান দেৰিলৈকে নাহে যে আজিকালি ঘৰলৈ, কি হৈছে? ক'ত দেৰি হৈছিলেনো? মোৰ পাৰ্টি আছিলে লগৰ এটাৰ লগত। অঁ আহক ভাত পাওঁগৈ খাবলৈ, মই ৰৈ আছোঁ খোৱালে। এই মই খাই আহিলোঁ, মই আৰু নাখাওঁ দিয়া, তুমিয়ে খাই লোৱাগে। আপুনি আহিলেহে খাম বুলি ৰৈ আছিলোঁ আকৌ। মই নাখাওঁ বুলি ক'লে নোশুনা নেকি? যা তই খাই লগে। বৰ প্ৰশ্ন কৰিব ধৰিছে আজিকালি। আৰু কেইদিনমান ৰ, তোকেনো এৰি দিম মই। কেনেকুৱাজনী আকৌ বুঢ়ীৰ নিচিনা। অঁ পালোহি, তুমি পালাগৈনে? অঁ মই এতিয়া শুব লৈছোঁ। অঁ ভেলেণ্টাইন ডে আহিছে নেকি? অঁ দিম কি লাগে ক'বা, মই তোমাক যি লাগে তাকে দিম। অঁ হ'ব দিয়া। কোনে ফোন কৰিছিলে? কাক কি দিম বুলি কৈছে? তই যে মই কথা পতা মনে শুনি আছ, ইমান অধিকাৰ ক'ত পালি? আজিৰ পৰা মই কথা পতাটো অকণো শুনি নাথাকিবি। মানুহজনৰ বা কি হৈছে? মোক বা কিয় এনেকৈ কৰিছে? আগতেতো মোৰ লগত এনেকুৱা ব্যৱহাৰ নকৰে। মই এনেকুৱা কি ভুল কৰিলোঁ মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে? অঁ মোৰ বেগটো লৈ আন, অফিচলৈ দেৰি হৈছে। অঁ এইটো লওক। অঁ আজি মোৰ দেৰি হ'ল অলপ, আহোঁতে অলপ দেৰি হ'ব। তই ভাত চাত খাই হৈ যাবি। সদায় কিহৰ দেৰি হয় ন? আপোনাৰ ইমান মিটিং থাকেনে? অঁ থাকে মোৰ মিটিং, তই ইমান প্ৰশ্ন নকৰিবি। আজি মই এওঁ পাছে যাব লাগিব। ক'তনো কি কৰে, ইমান যে মোক আহি বেয়া ব্যৱহাৰ কৰে, আজি গম ল'বগৈ লাগিব ভালকৈ। কি পিন্ধিবা আজি মোক? তুমি যোনটো লাগে বুলি কোৱা সেইটোৱে কিনি দিম। মই কোৱা কথাটো কি ভাবিছা তুমি? এই কৰি আছোঁ ৰ'বা, মই তাইক যেনেকুৱা ব্যৱহাৰ কৰিছোঁ তাই নিজে মোক আৰু কেইদিনমান পিছত এৰি থৈ যাবগৈ। মই ইমান দিনলৈ ৰৈ থাকিব নোৱাৰোঁ দেই। বেছি দিন নালাগে আৰু ৰ'বা। বৰণে কোৱা কথাটো সঁচাই, একেতেই এনেকুৱা কাৰণে দেৰি হয় ঘৰলৈ যাওঁতে সদায়। মোৰ কি হ'ব এতিয়া? ঘৰলৈকে যাওঁগৈ। এই সিফালে মানুহজনী হ'ল তোমাৰ ৱাইফ নেকি বাৰু চোৱাচোন। অঁ কাপোৰযোৰ দেখি হয় যেন লাগিছেচোন। দেখিছোঁ যদি ভালে হৈছে দিয়া, নিজে আঁতৰি যাব তেতিয়া। ভালে হ'ল দিয়া। আজিৰ কাৰণে হ'ব চাগে, ঘৰলৈ যাওঁ নেকি? তুমিও ঘৰলৈ যোৱা। অঁ যাওঁ, ময়ো যাওঁ। তুমি আজি ক'লৈ ওলাই গৈছিলা? মোক নোসোধাকৈ যে আজিকালি ঘূৰি ফুৰিব ল'লা। আপুনি যে মোক নোসোধাকৈ ছোৱালীৰ লগত ঘূৰি ফুৰে সেইটো জানো মই গম পাওঁ। অঁ মই বেলেগ ছোৱালী ভাল পাওঁ, আৰু মই তাইকে বিয়া পাতিম এতিয়া। তই যি কৰ কৰ। ঠিক আছে, আপুনি তাইক বিয়া পাতে যদি মই এখন ঘৰ এৰি যামগৈ। অঁ ভাল ডিচিশ্যনে লৈছ তই, নহ'লে ডিভ'ৰ্চ দিয়া থকাতকৈ তই ঘৰলৈ যোৱাটোৱে ভাল হ'ব। মোৰ পইচা কেইটামানো বাচিব তেতিয়া। হ'ব, আপোনাৰ পইচা মই খৰচ নকৰোঁ। আপুনি শান্তিকৈ থাকিব তাইৰ লগত, মই যামগৈ। খবৰটো জীয়াক দিয়ে লওঁ মই। হেল্ল', অঁ জীয়া, ভাল খবৰ এটা শুনা। মোৰ ৱাইফে মোক আজি এৰি থৈ গ'লগৈ। এতিয়া তুমি মই ভালকৈ থাকিব পাৰিম আৰু। কি? তুমি এতিয়া নৰম বুলি ক'লে নহ'ব নহয়। ক'ত ভাল পোৱা ল'লে তোমাৰ এতিয়া? ইমান দিনে মোৰ লগত ভাল পাই থাকি এতিয়া কিহৰ ইমান নাটক কৰিব আহিছা? মোৰ মানুহজনীও গ'লগৈ, নহ'ব নহয় তুমি এনেকৈ ক'লে। মোৰ গোটেই সম্পত্তি তোমাৰ নামত কৈ দিয়াৰ পিছত তুমি আপুনি কিহৰ খেল খেলিবলৈ আহিছা? এনেকুৱা নকৰিবা আকৌ দেই। বহুত বিশ্বাসত তোমাক মই ঘৰৰ সম্পত্তি তোমাৰ নাম কৰি দিছিলোঁ। সেইটোতো তুমি যদি এতিয়া নিজৰ মানুহজনীক ইমান বেয়াকৈ ঠগি পিনে বেলেগ ছোৱালীজনীক ইমান বিশ্বাস কৰিব পাৰিছা, তোমাকনো মই কেনেকৈ বিশ্বাস কৰিম? তুমি যে মোক নঠগিবা। সেইকাৰণে তোমাৰ বস্তুবোৰ এতিয়া মোৰ হ'ল আৰু তুমি তোমাৰ নামত আৰু একো নাই, ঘৰটোৰ পৰা ওলাই দিবা সোনকালে। মোক কি কথা কৈছা তুমি? এনেকুৱা নকৰিবা মোৰ লগত। আৰু মই হৈছোঁ জীয়ৰী ছোৱালী, তোমাৰ মানুহ থকা এবাৰ বিয়া পতা মানুহজনলৈ মই যাম নেকি? সেইটো তুমি কিমান বুৰ্বক। নিজৰ মানুহজনীকে তুমি ভালকৈ গুৰুত্ব নিদিলা, এতিয়া মোক ক'ত দিবা? এনেকুৱা ভুল আৰু নেক্সট টাইম নকৰিবা, গম পাইছা? আৰু এই মাহতে মোৰ বিয়া আছে, পাৰিলে আহিবা। মই কি হ'ব এতিয়া? মোৰ মানুহজনী এৰি থৈ গ'লগৈ, গোটেই সা সম্পত্তি গ'ল জীয়াৰ নামত। এতিয়া মই কি কৰিম? জীয়াই মোৰ লগত এনেকুৱা নাটক কৰিব বুলি মই সপোনতো ভবা নাছিলোঁ। সহজে কাকো বিশ্বাস কৰিব নাপায় দেই। মই মোৰ মানুহজনীক এনেকুৱা কৰি বহুত ভুল কৰিলোঁ, মই এতিয়া পস্তাইছোঁ। কাইলৈ সিহঁতৰ ওচৰত গৈ ক্ষমা খুজিবগৈ লাগিব। আৰু এতিয়া মোৰ হাতত একো নাই, সম্পত্তি চম্পত্তি চব জীয়াৰ নামত কৰি ল'লে। এতিয়া জানো তাই মোৰ ওচৰলৈ আহিব?
গাইজ মই যি ভুল কৰিলোঁ সেয়া আপোনালোকে কেতিয়াও নকৰিব। এতিয়া মোৰ কি হৈছে দেখিছে নাই কিমান পস্তাইছোঁ। গোটেই সা সম্পত্তি লৈ গ'ল মোৰ, টকা পইচা চব খালে, মোৰ ঘৰ সংসাৰ ভাঙি দিলে। এনেকুৱা কোনো নকৰিব যাতে দেই।